Hello guys, মই স্বাগতম জনাইছো আপোনালোকক মোৰ এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত মই ইউটিউবত থকা সাবস্ক্ৰাইব বটনৰ বিষয়ে কেইটামান কথা ক'বলৈ লাইছো। আজিৰ যুগত প্ৰায় সকলোৱে ইউটিউবৰ ভিডিঅ' বিলাক চাই আৰু ইউটিউবত থকা সাবস্ক্ৰাইব বটনৰ বিষয়ে জানে। কিন্তু এনে ক্ষেত্ৰত সকলোৱে জানে বুলিও ক'ব নোৱাৰি। কিছুমান মানুহে ইউটিউবত ভিডিঅ' চাই যদিও ভিডিঅ' চাই আৰু ভিডিঅ'টো চোৱাৰ পিছত তেনে এৰিয়ে। কিন্তু ছাবস্ক্ৰাইবনো কি? ছাবস্ক্ৰাইব কৰিলেনো কি হ'ব আৰু ছাবস্ক্ৰাইব কৰাৰ লাভনো কি আছে তাৰ বিষয়ে আজি আমি কেইটামান কথা শিকোৱা হওক। ছাবস্ক্ৰাইব বটনৰ বিষয়ে কেইটামান কথা জানোৱা হওক। ছাবস্ক্ৰাইব বটনৰ বিষয়ে জানিবলৈ আমি প্ৰথমতে আমাৰ ইউটিউব এপ্লিকেশ্যনত এণ্টাৰ কৰিম। চালক, এতিয়া মই ইউটিউবত থকা 3 চিৰিজ চেনেলক মই ছাবস্ক্ৰাইব কৰিবলৈ লৈছোঁ। ছাবস্ক্ৰাইব বুলি লিখা ৰঙা বটনত টিপি দিয়াৰ লগে লগে মোৰ ইউটিউব এপ্লিকেশ্যনত টি চিৰিজে আপলোড কৰা ভিডিঅ'বিলাক পাই থাকিম। ঘণ্টা বটনটো ওলাই আহিব। ঘণ্টা বটনত ক্লিক কৰাৰ লগে লগে আমাক আন এটা লাভ হ'ব যে এই টি চিৰিজ চেনেলে যিকোনো এটা ভিডিঅ' আপলোড কৰিলে আমাৰ মোবাইলত নটিফিকেশ্যন আহি যাব আৰু এই নটিফিকেশ্যনৰ জৰিয়তে আমি ভিডিঅ' খন্তেকতে ভিডিঅ'টো চাব পাৰিম। তাৰ বাবে আমি ভিডিঅ'টো মিছ কৰিবলগীয়া নহয়। আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব বটনৰ বিষয়ে সম্পূৰ্ণকৈ বুজি পালে চাগে। যদি ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও সহায় কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো লাইক কৰি দিব। লগ পাম আন এটা ভিডিঅ'ত। থেংক ইউ, ধন্যবাদ।